হেল্ল' এভৰিৱান, আচলতে মোৰ কথা ক'বৰ কাৰণে শক্তিয়ে নোহোৱা হৈছে। মানে গাটো খুবেই বেয়া আৰু আপোনালোকে চাগে গমেই পোৱা নাই, কিন্তু মই ফেচবুকত ভিডিঅ' দি আছোঁ বাৰু, ইউটিউবত তেনেকৈ দিব হোৱা নাই। আৰু তেনেকৈ কিবা এটা হৈ থাকিলে ভিডিঅ' চিডিঅ' বনাবও তেনেকৈ ভাল নালাগে মানে গাত শক্তি থাকিলেহে হেৰি কৰিব পাৰি ন, চব কামবিলাক কৰি ভাল লাগে। তাৰপিছত আজি পৰহি ৰাতিপুৱা মানে কি হৈছে, মই গম পোৱা নাছিলোঁ তেনেকৈ কিবা কৰি থাকোঁতে মানে এনেকৈ প্ৰথমতে হাতত মানে ওলাইছিলে, মোৰ আই ওলাইছিলে, আই বসন্ত ওলাইছে পৰহি ৰাতিৰ পৰা। একদমেই গম পোৱা নাছিলোঁ। তাৰপিছত দেউতাক ক'লোঁ, দেউতাই চালে, দেউতাই মাক ক'লে তেনেকৈ। কিন্তু কালি ঝাৰিলোঁ বাৰু, যিখিনি নিয়ম কৰিব লাগে সেইখিনি এতিয়ালৈকে কৰিয়ে আছোঁ। শুদ্ধ বগা কাপোৰ পিন্ধি আছোঁ, ধুনীয়াকৈ আছোঁ। আৰু ফেচবুকত ইমান ধুনীয়াকৈ মানুহবিলাকে হেৰি কৰি আছে মোক, এইটো কৰিব সেইটো কৰিব এনেকৈ কৈ আছে, তেনেকৈ কৰি আছোঁ। অৱস্থা খুবেই বেয়া। কালি উপায় নাপায় কান্দিছোঁ, ৰাতিটো কান্দিছোঁ। মায়ে হেৰি কৰি দিছে, ভাত খাব পৰা নাই, হাতত ওলাইছে, আঙুলিত ওলাইছে, মায়ে ভাত খুৱাই দিছে। তাৰপিছত সেয়াই হৈছে, আপোনালোকে জানে আৰু, যিসকলে আই বসন্ত ওলাইছে, আচলতে ছিজনটো এনেকুৱা হৈছে, বহুতৰ ওলাইছে। মোৰ জীৱনত ফাৰ্ষ্ট টাইম ওলাইছে, মোৰ তেনেকুৱা আজিলৈকে হৈ পোৱা নাই। হাতত ওলাইছে এয়া ডাঙৰকৈ, কিন্তু দূৰৰ পৰা তেনেকৈ ইমানকৈ চিনি নাপায়। পিঠিত ওলোৱা নাই বাৰু। গোটেই কালি ৰাতি মানে আপোনালোকক চাগে বুজাই ক'ব নালাগে, আৰু যিসকলৰ হৈছে সেইসকলে গমেই পাইছে। অত্যন্ত মানে বিষাই চেংচেঙাই থাকে, একো কৰিব নোৱাৰি। কি কৰিব আৰু, উপায় নাই, তেনেকৈ থাকিব লগা হৈছে। ভগৱানৰ বস্তু যিহেতু তেওঁ দিছে, গতিকে তেওঁ যাতে সোনকালে হেৰি কৰি নিয়ে, আঁতৰাই নিয়ে, যাতে সোনকালে ভাল হৈ উঠো, সুস্থ হৈ উঠো, তাকে কামনা কৰিছোঁ। গতিকে আপোনালোকে মোৰ কাৰণে আশীৰ্বাদ কৰিব অকণমান। আৰু আজি আমাৰ পৰিজনীৰ অন্নপ্ৰাশন, মোৰ একমাত্ৰ ভাগিনীজনীৰ। গতিকে বহুত আশা আছিলে, বহুত কিবা কিবি কৰিম বুলি আশা আছিলে, কিন্তু এয়া আজি মোৰ এই অৱস্থা। আচলতে বহুত আশা কৰিব নোৱাৰি, আশা কৰিলে চাগে এনেকুৱাই হয়। গতিকে সেয়া আৰু, নোযোৱাকৈ থাকিবও নোৱাৰোঁ তেনেকৈ। আৰু যাম, গৈ নিয়মখিনি যিখিনি আছে সেইখিনি কৰিবতো লাগিবই, নিয়মখিনি কৰি পেলাই হেৰি কৰিম, আহিম। নিয়মখিনি কৰি আকৌ ঘৰত গুচি আহিম মই সোনকালে, যিহেতু মছলা পাতি খাব নোৱাৰোঁ, বইল খাই আছোঁ। গতিকে তেনেকৈ মা আৰু দেউতাহঁতে তেনেকৈ অকলে মোক এৰি থৈ তেনেকৈও মনটো ভাল নালাগে, মনটো কিবা হেৰি হৈ থাকে। গতিকে সেয়া আৰু, গৈ থাকোঁ এতিয়া। মাহঁতে হেৰি কৰি আছে, বহুত কিবা কিবি পেকিং কৰি আছে। মই ভাত খোৱাই নাই, কালি ৰাতিও খোৱা নাছিলোঁ। খাব মানে মনে নাযায়, কি কৰিব। গতিকে বহুত দুৰ্বল লাগি আছে গাটো, কথা ক'ব একদমেই মানে মন যোৱা নাই। কিন্তু ভিডিঅ'টো এইটো কাৰণে কৰিছোঁ, যাতে আমাৰ পৰিমাণে অন্নপ্ৰাশনৰ ভিডিঅ'টো মানে হেৰি হৈ থাকক, সাঁচি ৰাখিলোঁ। গতিকে এইটো কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ এতিয়াৰ পৰা। গতিকে সকলোৱে আশীৰ্বাদ কৰিব দেই মোক, যাতে সোনকালে সুস্থ হৈ উঠোঁ। একদম মাক কথা নোলাই হৈছে। আমি আহি পাই গ'লোঁ, মা, জেঠীমা, মই, তেনেকৈ এয়া চোৱাচোন পৰিমাণকজনী এয়া বাটতে লৈ আছে। মোৰ ভাগিনীজনীয়ে মানে এয়া ভিনদেউৰ বায়েকৰ ছোৱালী হয়। আৰু এই আমাৰ পৰিজনী কেনেকৈ হাঁহি আছে চাওকচোন, মোক দেখা পাই। তাই একদম আহিবই খোজে, কিন্তু মই ল'ব নোৱাৰোঁ যে, তো সেইটো কাৰণে লোৱা নাই। আৰু এয়া আমাৰ নয়ন দা দেই, নয়ন মানে মৃদুল দা, আমি মৃদুল বুলি মাতোঁ, এনে নামটো হ'ল নয়ন। তাৰপিছতে এয়া দিয়া, এয়া সৰুবাৰ ছোৱালীজনী, টুইনছ দেই, আৰু এজনী আছে বাৰু একে নিচিনা, আপোনালোকে চালে ধৰিবই নোৱাৰিব। আমি যোৱালৈ এয়া তামোল কটা পৰ্ব চলি আছে, আৰু গোটেইখিনি মানে গাঁৱৰ ওচৰৰ তিৰোতা মানুহ আৰু বৰমাহঁতে মিলি তেনেকৈ তামোল কাটি আছে। আজি মানে বাহঁতৰ গোটেই ঘৰখন দেখুৱাইছে দেই, আপোনালোকক ভিডিঅ'ত তেনেকৈ দেখুওৱা হোৱাই নাই বাৰু। আৰু তাৰপিছত এয়া আমাৰ বামুণো আহি পালে।
ইফালে আকৌ বাৰ ভতিজী কেইজনীয়ে চাওকচোন ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু এয়া আমাৰ পৰিজনী একদম আইতাকে লৈ আছে। ভালকৈ কোৱা, জোৰছে কোৱা। হাই গাইজ বুলি কোৱা। কোৱা হাই গাইজ, কোৱা হাই গাইজ, কি খবৰ? এয়া আমাৰ ৰিমঝিম, এয়া আমাৰ নেনা। তুমি আজি ভাত খাবা হয় নে নহয়? তুমি আজি ভাত খাবা হয় নে নহয়? মামাম খাবা আজি, আমি মামাম খাবা। মোৰ তাত আহিবা নেকি? কতে? তুমি কাৰ লগত আছা? কাৰ লগত আছা? আইতাৰ লগত আছা? আইতাৰ লগত আছা? চাইডে 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 নাচো তাই নাচো। পকা আইতাৰ লগত আছো। এইটো ফ্ৰক কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন। আমাৰ পৰীৰ কাৰণে আনিছোঁ একদম। বাবা দুডাল চিৰি আছে বুজিছা? আমাৰ পৰিজনী ফ্ৰকটো কেনেকুৱা লাগিছে ক'ব দেই। মাহীয়েকে মৰমত দিছে, মৰমত বহুত হেঁপাহেৰে দিছে। বহুত দিনৰ পৰা আচলতে ভাবি আছিলোঁ দিম বুলি, তো সেইটো কাৰণে তাইক ধুনীয়াকৈ দি দিলোঁ। আৰু তাইক কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আৰু আমাৰ বাৰ কাপোৰযোৰ কেনেকুৱা লাগিছে, কাপোৰযোৰ ময়ে বনাই দিছোঁ বাৰু হাতেৰে, নিজ হাতে। মোৰ বেমাৰ নোহোৱাৰ আগতে মানে ষ্টাৰ্ট কৰিছিলোঁ, তেনেকৈ কাপোৰযোৰ কিবাকৈ হৈ গ'ল, তাইক দিলোঁ। ৰেডি টুইনিং টুইনিং, মাক জেক টুইনিং টুইনিং, ধুনীয়া ধুনীয়া কাপোৰ। Yama Agorika Maya Pori. Oh, saya dia. এতিয়া আমাৰ পৰিজনীয়ে মাম্মাম খাব, গতিকে চোতাললৈ লৈ আহিলোঁ আৰু ইয়াত ধুনীয়াকৈ তাইক বহাই দিলোঁ। তাই যিহেতু ভালকৈ অকণমান বহিব পৰা হৈছে, মানে কি চুব লাগিব তেনেকৈ তাই ভালকৈ চুব পৰা হোৱা নাই, তো আগত ধুনীয়াকৈ দি দিছে গোটেইখিনি বস্তু। যিহেতু তাই জনা হোৱা নাছিলে আৰু এইবিলাক বস্তু মানে প্ৰথমবাৰ দেখিছে যে, তো সেইটো কাৰণে মানে এফালৰ পৰা ধুনীয়াকৈ চাই গৈছে। Aku bukan duit. Tamu pandu.
মামাহঁতৰ ঘৰৰ পৰা মামা দুজনে আহিছিলে আৰু এজন মামা আহিছিলে আমাৰ তেনেকৈ আৰু বাকীবোৰ বিশেষ অসুবিধাৰ কাৰণে আহিব নহয় চ' গোটেইবিলাকক দেখুৱাব নহয় আজিলৈ ভিডিঅ'টো ইমান